ৰাইজক আমি আহ্বান কৰিছোঁ আৰু ৰাইজক সঁহাৰি জনাইছোঁ ক'ভিড বিধি উলংঘন নকৰাকৈ যিখিনি পাৰা যায় বিসৰ্জন আৰম্ভ হৈছে আৰু অকল বঙাইগাঁও টাউনতে নহয় জিলাখনত আমাৰ প্ৰায় 156 পূজা আছে গতিকে সকলো জায়গাতে অভয়াপুৰী যোগীখোপা সকলোতে আৰম্ভ হৈ গৈছে বৈতামাৰীত ইতিমধ্যে শেষ হৈছে যোগীখোপাত চলি আছে আৰু তেনেকৈ ভিতৰুৱা অঞ্চলবিলাকত প্ৰায় হৈ গৈছে আৰু ৰাইজক মই এটা আহ্বান জনাম যে যাতে যিখিনি সময় আৰু বাকী আছে ইয়াত যাতে ক'ভিড নীতিটো উলংঘন নকৰাকৈ তেওঁলোকে পালন কৰে আমিতো তেওঁলোকক 8টা বজাত শেষ কৰিবলৈ কৈছোঁ গতিকে আমি ভাবিছোঁ যে বাই 9 শেষ হৈ যাব লাগে আৰু